মুকালমুৰ 13তম বড়োচা কাপ ফুটবল প্ৰতিযোগিতাৰ মহাৰণ তৃতীয়খন খেল উদ্বোধন কৰি খেল উপভোগ কৰে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। মুকালমুৰ দেশভক্ত ময়দানত চলি থকা 13তম বড়োচা কাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয়খন খেল আজি অনুষ্ঠিত হয়। বড়োচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ তৃতীয়খন খেলত প্ৰতিদ্বন্দ্বিতা কৰে মুকালমুৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাৰেকুৰি FC তিনিচুকীয়া দলে। তৃতীয়খন খেলত 3-1 গলৰ ব্যৱধানত জয়লাভ কৰে বাৰেকুৰি FC তিনিচুকীয়া দলে। মুকালমুৰ লুনা নিউ ৱেডা স্পৰ্টছ একাডেমীৰ সহযোগত মুকালমুৰত এই বৰ্ষৰ বড়োচা কাপৰ 5খনকৈ খেল অনুষ্ঠিত হৈছে। খেলুৱৈসকলৰ দুকুৰিৰ যাদু চাবলৈ মুকালমুৰ দেশভক্ত ময়দানত অসংখ্য ফুটবল প্ৰেমী ৰাইজ উপস্থিত হৈ উপভোগ কৰে তৃতীয়খন খেল। প্ৰতিযোগিতাখন তৃতীয়খন খেলত উদ্বোধন কৰে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। তৃতীয়খন খেলৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বাৰেকুৰি FC দলৰ খেলুৱৈ শান্তনু চুতীয়াৰ। ভাল লাগিছে। আমি প্ৰায় আজি 1.5 বছৰ বৰক্ষেত্ৰীত ফুটবল খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল। অসমৰ এটা আগশাৰীৰ ফুটবল সংগঠন বড়োচা ফুটবল ক্লাবৰ উদ্যোগত বড়োচা কাপ টুৰ্ণামেণ্ট যিখন অনুষ্ঠিত হৈছে সেই টুৰ্ণামেণ্টখনৰ এইবাৰ 40টা দলে অংশগ্ৰহণ কৰিছে। তাৰে ভিতৰত আমাৰ 6খন খেল ইয়াতে অনুষ্ঠিত কৰিছে আৰু এই 6খন খেলৰ আজি চতুৰ্থখন খেল সমাপ্তিৰ পথত। আৰু এই খেলকেইখনে বৰক্ষেত্ৰী ৰাইজক বহুত দিনৰ মূৰত এটা ভাল খেল উপভোগ কৰাৰ সুবিধা দিছে। আৰু আমাৰো ইয়াৰে যিসকল খেলুৱৈ প্ৰেমী ৰাইজ বা আমাৰ খেলৰ সংগঠনৰ লগত জড়িত থকা ব্যক্তিসকলে বহুত দিনৰ মূৰত খেলৰ মাজত নিজক জড়িত কৰাব সুবিধা পাইছে। মই লুনা নিউ স্পৰ্টছ একাডেমী আৰু বড়োচা কামৰ দুইটা সংগঠনৰ প্ৰতিগৰাকী সদস্যক মই ধন্যবাদ জনাইছোঁ। এই খেলখন মুকালমুৰ দেশভক্ত ময়দানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা